বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰূপচন্দা শৰ্মা। ৰূপচন্দা শৰ্মাৰ স্বামীৰ নাম কি, ঘৰ ক'ত, সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় মহাময়ী অভিনেত্ৰী ৰূপচন্দা শৰ্মাৰ বিয়া হৈ গ'ল। ৰূপচন্দা শৰ্মাৰ স্বামী নাম হ'ল তনুজ নাথ। তেওঁ হ'ল এজন অসমৰ প্ৰতিষ্ঠিত ফিল্ম মেকাৰ। বন্ধু বান্ধৱীসকল, বহুদিনীয়া প্ৰেমৰ সম্পৰ্কত অৱশেষত ৰূপচন্দা শৰ্মা আৰু জনপ্ৰিয় ফিল্ম মেকাৰ তনুজ নাথৰ যুগ্ম জীৱন সম্পূৰ্ণ হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কমেণ্ট কৰি জনাওকচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰূপচন্দা শৰ্মাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়। লগতে এইটোও জনাব, খবৰটো পাই আপোনালোকে কেনেকুৱা পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।